প্ৰথম চকু মেলি মাৰ কোলাতেই পৃথিৱী দেখিছিলোঁ। মাৰ আঁচলত ধৰি অচিনা বুকুত ঠুনুক ঠানা খোজ পুতলি একেজাপে লৰালি পাইছিলোঁ। দেউতাৰ কোলাৰ পৰা নামি এখোজ দুখোজ খোজৰ পৰাই আৰম্ভণি হৈছিল অ আ ক খৰ মজিয়াত এক নতুন যুদ্ধৰ। চাওঁতে চাওঁতে ডায়েৰীৰ পৃষ্ঠাতে আজি জীৱন বৰ্ণনা কৰিব পৰা হ'লোঁ। পৃষ্ঠা লুটিয়াই নতুনত্বক বিচাৰিব পৰা হ'লোঁ। যেতিয়া হাঁহি শিকিনডালিৰে দুষ্টামিবোৰ ঢুকি পাইছিলোঁ, জনা নাছিলোঁ তেতিয়া এদিন যে জীৱনৰ কাঠগড়াত থিয় হৈ বাস্তৱ প্ৰশ্নৰ উত্তৰ দিব লাগিব। এদিন যে জীৱনক সংগ্ৰামৰ নাম দিব লাগিব। এদিন বুজিব লাগিব যে কেৱল জীয়াই থকাটোৱেই জীৱন নহয়, চকু পানীয়েই দুখ নহয়, কেৱল প্ৰাপ্তিয়েই সুখ নহয়। সেই যে অলপতে অভিমান দেখুৱাই কান্দি দিছিলোঁ, দেউতাৰ ৰঙা চকুক ভয় কৰি মনে মনে আছিলোঁ। মাৰ আঙুলি স্পৰ্শত টোপনি গৈছিলোঁ। খং ৰাগ অভিমান ত্যাগ কৰাটো যে খুব সহজ আছিল তেতিয়া। সন্মুখৰ কাহিনীবোৰ খুব ভাল লগা আছিল। মন গ'লেই সকলোতে ৰাজত্ব, বিচাৰিলেই সন্মুখত সুখ আনন্দ হাঁহি আহি হাজিৰ। ৱাহ লাইফ ফটো এছা। সেইবোৰ অধ্যায় যে অনিচ্ছা সত্ত্বেও তাতেই সামৰিলোঁ। তেতিয়া জ্ঞান নাছিল এদিন যে ল'ৰালিক সুখেই জীৱনৰ উদাহৰণ বনাই পকেটত লৈ ঘূৰি ফুৰিম। ডাইলগবোৰ যে মুখস্থৰ দৰে সলসলীয়াকৈ বকি দিম। Child life is the best life. No worried, no fight, just happiness. সঁচাকৈ কি যে সুখৰ দিন পাৰ কৰি আহিলোঁ। এতিয়া কেৱল দিনবোৰ হিচাপ কৰি নষ্টালজিয়াক খেপিয়াই ফুৰোঁ।